যোৱা 31 মাৰ্চত ঘটনা সংঘটিত হৈছিল দবকাৰ ৰাজবাৰীত এগৰাকী মহিলাক কুঠাৰেৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ ফলত তেখেতৰ শৰীৰৰ বিভিন্ন ঠাইত জখম হোৱাৰ ফলত তেখেতক দবকাৰ 30খন বিচনাযুক্ত হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক থকা অৱস্থাত তেখেতক গুৱাহাটী GMCলৈ প্ৰেৰণ কৰা হয় আৰু এই সমগ্ৰ ক্ষেত্ৰত সহায় কৰিছে হোজাই জিলা আমচুৰ বিষয়ববীয়াসকলে। এই মুহূৰ্তত আজি যিহেতু তেখেতক গুৱাহাটী GMCৰ পৰা ৰিকভাৰ কৰি ঘৰলৈ অনা হৈছে আৰু আজি আমচুৰ সজাতি এটা দল এনেদৰে দেখিবলৈ পোৱা গৈছে তেখেতৰ ঘৰত আহি উপস্থিত হৈছে। আমি প্ৰথমে দৃশ্যাংশ দেখুৱাইছোঁ। মই পুনৰ কৈছোঁ যোৱা 31 তাৰিখত মাৰপিটৰ ফলত এনেদৰে দেখিবলৈ পোৱা গৈছিল এগৰাকী মহিলা যথেষ্ট আঘাত পাইছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ 31 তাৰিখৰ সেই দৃশ্যাংশ দবকাৰ 30খন বিচনাযুক্ত হস্পিটেলতো এনেদৰে দেখিবলৈ পোৱা গৈছে। হোজাই আমচুৰ সজাতি দলে এনেদৰে চোৱা চিতা কৰাৰ পিছত মৌলানা মুস্তাক আনফৰে কিছু সাহায্য আগবঢ়াইছে। সেয়াও কিন্তু আমচুৰ অনুৰোধ কৰ্মে তেওঁলোকে অনুৰোধ কৰিছিল মুস্তাক আনফৰক আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছিল কিছু সাহায্য আগবঢ়াইছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ আৰু ইয়াৰ পিছত এনেদৰে গুৱাহাটী GMCHত এগৰাকী মহিলাক নিয়াৰ পিছত অস্ত্ৰোপচাৰ হোৱাৰ পিছত কিছু সুস্থ হোৱাত তেওঁ ঘৰলৈ লৈ আহে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে আমচুৰ এক বৃহৎ দল আহি আজি এনেদৰে মহিলাগৰাকী চোৱা পৰিলক্ষিত হৈছে। আমি মুখ্য উপদেষ্টাগৰাকী আছে আজি যিহেতু আপোনালোকে চাবলৈ আহিছে কেনেকুৱা পাইছে বৰ্তমান? নাই, মহিলাগৰাকীৰ যোৱাকালি ৰিলিজ হৈ জাষ্ট যিহেতুকে আমাৰ ব্ৰেইনৰ চাৰ্জাৰী হৈছে অলপ জটিল, গতিকে যোৱাকালি ঘৰত তেখেত পঠোৱা হৈছে আৰু ইয়াত আহি তেখেতৰ কি মেডিচিনৰ কথা আছে, বিভিন্ন ধৰণৰ ঔষধ পাতিৰ কথা আছে, সেইখিনি খবৰ ল'বৰ কাৰণে আমি আজি আহিলোঁ। বা কেতিয়া ষ্টিচ ড্ৰেছিঙৰ কথা আছে, সেইখিনি কেতিয়া ক'ত কেনেকৈ কৰাব লাগে সেইখিনিৰ কাৰণে আজি খবৰ ল'ব আহিলোঁ। আমাৰ জিলা সভাপতি আমাৰ সাংবাদিকৰ এটা টীম দলো আহিছে, ইছমাইল ভাইহঁত সকলো আহিছে। তো এই হিচাপত আমি আহিলোঁ আৰু পৰাপক্ষত অনাগত দিনত যিহেতুকে ট্ৰিটমেণ্ট অলপ দীঘলীয়া হ'ব, গতিকে আমি খবৰ ল'ব লাগিব। যেতিয়া লাগিছোঁ যেতিয়া অলপ ভালদৰে লাগি দিওঁ। গতিকে এইখিনি ভয়ানক ঘটনা সংঘটিত হৈছিলে 31 মাৰ্চত। সাধাৰণ কথা এটাক লৈ কুঠাৰেৰে আক্ৰমণ কৰিছে পতি পত্নীক আৰু পৰৱৰ্তী সময়ত তেখেতসকলে যদিও সেই মুহূৰ্তত গুৱাহাটী GMCHলৈ প্ৰেৰণ কৰা হৈছিলে, কিন্তু আৰ্থিক অভাৱৰ ফলত উপযুক্ত চিকিৎসা নকৰাকৈ আকৌ তেওঁলোকক ঘৰলৈ লৈ আনিছিলে। তাৰ পৰৱৰ্তী সময়ত যেতিয়া স্থানীয় একাংশ লোকে আৰু পৰিয়ালৰ লোকে আমাক অৱগত কৰিছিলে, আমি ঘৰত আহি উপস্থিত হৈ মহিলাগৰাকীৰ যি অৱস্থা দেখা পালোঁ, এক প্ৰকাৰ মৃত্যুৰে যুঁজি আছিলে। মূৰত অতি শীঘ্ৰে অপাৰেশ্যন নকৰিলে মহিলাগৰাকী পংগু বা শৰীৰৰ বিভিন্ন অংশ অচল হোৱাৰ এক সম্ভাৱনা আছিলে, যাৰ পৰিপ্ৰেক্ষিতত ততাতীয়াকৈ আমচুৰ প্ৰচেষ্টাত আৰু আমাৰ অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ চাহাবক আমি যেতিয়া অৱগত কৰিছিলোঁ, আমাৰ উপদেষ্টা মহোদয়ে অৱগত কৰিছিলে, সেই মুহূৰ্ততে তেখেতে প্ৰাৰম্ভিক চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছিলে। আৰু ভাল লাগিছিলে যে স্থানীয় যিসকল লোক আছিলে, এই লোকসকলে কিন্তু বহু আৰ্থিকভাৱে শাৰীৰিকভাৱে বিভিন্ন দিশত এই পৰিয়ালটোক সহায় কৰিছে। সমান্তৰালভাৱে নীলবাগানৰ এজন যুৱক তেওঁ সহায় কৰিছে। ইয়াৰ উপৰি বিভিন্ন লোক আমাৰ আমচুৰ একাংশ বিষয়ববীয়া কেন্দ্ৰীয় কমিটিৰ জুলাছ মিৰ্দা তথা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে পাৰ্যমানে সামান্য হ'লেও সহায়ৰ হাত আগবঢ়াইছে, যাৰ বাবে এক জটিল অপাৰেশ্যন, যি অপাৰেশ্যনৰ সময়তো ডক্টৰে পৰিয়ালৰ লোকক অৱগত কৰিছিলে যে অপাৰেশ্যনৰ অতি জটিল আছিলে, মহিলাগৰাকীৰ অপাৰেশ্যন হোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বও পাৰে। কিন্তু 3 ঘণ্টাৰ মূৰত আমি আমচুৰ এটা সজাই দিলোঁ, সেই সময়ত গুৱাহাটী GMCHত উপস্থিত আছিলোঁ। 3 ঘণ্টাৰ মূৰত সফল অপাৰেশ্যন সমাপ্ত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত মহিলাগৰাকীক বিভিন্ন লোকৰ সহায় সহযোগিতাৰ ফলত আজি এই মৃত্যুৰে যুঁজি থকা মহিলাগৰাকী পুনৰ জীৱন পাইছে। এই চেগতে মই সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি মহিলাগৰাকীৰ খবৰ ল'বলৈ আমি আমচুৰ এটি সজাতিলৈ উপস্থিত হৈছোঁ। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, স্থানীয় লোকসকলক বিশেষকৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে অসহায় দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ হৃদয়ৱান ব্যক্তিসকলক আমি বিনম্ৰতাৰে আহ্বান। আক্ৰমণ হেৰিত আহিল, মহিলাগৰাকী এটা পৰ্যায়লৈ যোৱাৰ পৰা ওপৰলৈ তেওঁক ৰক্ষা কৰিছে আৰু যিহেতুকে আমচু যথেষ্ট প্ৰচেষ্টা লৈছে, গতিকে আমচুক শলাগিছোঁ আৰু আগে পিছত আমচু যথেষ্ট সংখ্যক এনেধৰণৰ কাম কৰি আছে বা ভৱিষ্যতে কৰি যাব সেইখিনি আশা কৰিছোঁ। আৰু লগত এটা বস্তু প্ৰশাসনক দাবী জনাইছোঁ, যিসকল দুষ্কৃতিকাৰী, যিসকলে এই কাণ্ডটো সংঘটিত কৰিছে সামান্য কথা এটাৰ কাৰণে, সেই দুষ্কৃতিকাৰীসকলক বৰ্তমানলৈকে কৰায়ত্ব কৰা নাই, কিন্তু তেওঁলোককো অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আৰু লগতে এটা কথা আৰু আহ্বান জনাইছে, যিহেতুকে মহিলাগৰাকী আমচু বিভিন্ন ব্যক্তিৰ পৰা
সহায় সহযোগিতাৰে মহিলাগৰাকীক চিকিৎসা প্ৰদান কৰিছে কিন্তু ভৱিষ্যত আগন্তুক দিনতো মহিলাগৰাকীৰ চিকিৎসাৰ প্ৰয়োজন আছে যথেষ্ট চিকিৎসাৰ প্ৰয়োজন আমি যিটো অৱস্থা আজি দেখা পাইছোঁ তেওঁৰ প্ৰয়োজন আছে গতিকে অতি আৰ্থিকভাৱে দুৰ্বল সিহঁতৰ পৰিয়ালটো গতিকে যি বহুত হৃদয়ৱান লোক আছে তেওঁলোকে সামান্য সহায় কৰিলে আৰু যথেষ্টখিনি তেওঁলোকৰ সহায় হ'ব গতিকে সেইটো আহ্বান জনাইছে যে হৃদয়ৱান লোকসকলে তেওঁলোকক অলপ সহায় সহযোগিতা আগবঢ়াব আৰু লগতে এই গাঁৱৰ যিখিনি লোক আছে যিখিনি গাঁৱৰ মানুহ আছে স্থানীয় লোক সেইখিনি শুনিছোঁ যথেষ্টখিনি তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়াইছে সকলো দিশৰ পৰাই নিৰাপত্তাজনিত কাৰণতে হওক চাই আৰ্থিকভাৱে হওক বা অন্যান্য যি ধৰণৰ সহায় সহযোগিতা আছে যথেষ্ট আগবঢ়াইছে সেইটো এটা প্ৰশংসনীয় পদক্ষেপ আৰু অদূৰ ভৱিষ্যতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এটা আহ্বান জনাইছে যে অদূৰ ভৱিষ্যতে যাতে পৰিয়ালটো নিৰাপত্তাৰ লগতে যি তেওঁলোকৰ আপদ বিপদ আছে এইখিনি তেওঁলোকে সহায় সহযোগিতা আগৰ দৰে লৈ গৈ থাকিব সেইখিনি